ষ্টুডেণ্ট আজি আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ যে তোমালোকৰ যিটো SSLC এক্সামৰ এনচাৰ স্ক্ৰিপ্ট আছে এনচাৰ স্ক্ৰিপ্টখন কেনেদৰে এক্সামিনাৰে চেক কৰে তো সেইটো বিষয়ত আমি আলোচনা কৰিম। তো সবিশেষ জানিবৰ কাৰণে আমাৰ ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু কোনোবাই যদি আমাৰ চেনেলখনত নতুন আহিছা তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। ছাত্ৰীসকল তোমালোকৰ এনচাৰ স্ক্ৰিপ্টখন প্ৰথমে এক্সামিনাৰে চেক কৰে। তো প্ৰথমে এক্সামিনাৰে চেক কৰে। তো এক্সামিনাৰে কেনেকৈ চেক কৰে? এক্সামিনাৰে চেক কৰিবলৈ হ'লে ফাৰ্ষ্ট তোমালোকৰ হেণ্ড ৰাইটিং চাব, তোমালোকৰ কণ্টেণ্টবোৰ চাব, তোমালোকে হিডিংবোৰ চাব, তোমালোকে কেনেদৰে লিখিছা, লিখাৰ ষ্টাইল, তোমালোকে আনচাৰ্ছখন কেনেদৰে প্ৰেজেণ্ট কৰিছা, কেনেকৈ তোমালোকে কটা চিঙা কৰিছা নাই, সব চাই কেনে এক্সামিনাৰজনে চেক কৰিব। তো এক্সামিনাৰজনে চেক কৰাৰ পিছত তোমালোকে মানে ডাইৰেক্ট এইটো নাভাবিবা যে ডাইৰেক্ট তোমালোকৰ এক্সামিনাৰ চেক কৰি তোমালোকৰ মাৰ্কছবোৰ দি দিয়ে। তো সেনেকুৱা নহয়। প্ৰথমে তোমালোকৰ এক্সামিনাৰজনে তোমাৰ পেপাৰখন চেক কৰিব। চেক কৰাৰ পিছত চাব কোনটো কুৱেশ্যনত কিমান মাৰ্ক দিব পাৰি বা কিমান মাৰ্ক দিয়া যায়। তো এক্সামিনাৰৰ মতে মানে এক্সামৰ যিটো আনচাৰ স্ক্ৰিপ্ট চেক কৰা ৰুল থাকে সেই ৰুলটো ফ'ল' কৰি সিহঁতে তোমালোকৰ বহীখন পেপাৰখন চেক কৰিব। তো পেপাৰখন চেক কৰাৰ পিছত সেই এক্সামিনাৰজনে কি কৰিব গম পোৱা নে? এক্সামিনাৰজনে তোমালোকৰ পেপাৰখন চেক কৰাৰ পিছত সেই এক্সামিনাৰজনে আৰু এটা ডিপাৰ্টমেণ্টলৈ তোমালোকৰ পেপাৰবোৰ পঠিয়াই দিব। তো কোনবোৰ এনচাৰ স্ক্ৰিপ্ট সেই এক্সামিনাৰজনে আৰু এটা ডিপাৰ্টমেণ্টলৈ পঠাই দিব। তো এনচাৰ স্ক্ৰিপ্টবোৰ হ'ল যিবিলাক ছাত্ৰ ছাত্ৰীয়ে 80+ পাইছে। তো সেই 80+ পোৱা ছাত্ৰ ছাত্ৰীসকলৰ এক্সাম পেপাৰবোৰ স্ক্ৰুটিনাইজাৰ ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিয়া হ'ব। তো সেই ডিপাৰ্টমেণ্টত কি কৰিব, সেই ষ্টুডেণ্টজনে সঁচাকৈ 80% পালেনে নাই ভাল কৰি চালি জাৰি চাব আৰু সেই ছাত্ৰজনৰ যিবিলাক আনচাৰ লিখিছে, আনচাৰত কিবা ভুল লিখিছে, ভুলতে মাৰ্ক দিলে নেকি, সব গোটেইখিনি ভালদৰে চেক কৰিব। তো ভালদৰে চেক কৰাৰ পিছত সেই স্ক্ৰুটিনাইজাৰে মানে ডাইৰেক্টলি তোমাৰ ৰিজাল্ট পাব্লিছ কৰি নিদিয়ে। কি কৰিব, আৰু এটা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টটো হ'ল তোমালোকৰ হেড এক্সামিনাৰ। তো সেই তোমালোকৰ আনচাৰ স্ক্ৰিপ্টবোৰ হেড এক্সামিনাৰলৈ পঠিয়াই দিয়া হ'ব। তাৰপিছত হেড এক্সামিনাৰে আৰু এবাৰ ভাল কৰি চাব যে সঁচাই ল'ৰাজনে ইমান মাৰ্ক পালে নেকি, তো ইমান মাৰ্ক আৰু ক'ৰবাত মাৰ্ক দিব পৰা যায় নেকি। তো সব চালি জাৰি চোৱাৰ পিছতহে তোমালোকৰ মাৰ্কবোৰ দিয়া হ'ব। আৰু কথা হ'ল যিবিলাক ষ্টুডেণ্টে মানে কম মাৰ্ক পাইছে সেইবিলাক কি কৰা হ'ব? তো ষ্টুডেণ্টে যিবিলাক কম মাৰ্ক পাইছে সেই ষ্টুডেণ্টবিলাকৰ কি হ'ব, স্ক্ৰুটিনাইজাৰ ডিপাৰ্টমেণ্টলৈ লৈ মানে সেই ষ্টুডেণ্টজনক আৰু ক'ৰবাত মানে সেই এক্সামিনাৰজনে ক'ৰবাত ভুল কৰি মাৰ্ক নিদিলে নেকি, বা আৰু ষ্টুডেণ্টজনে মাৰ্ক পাব নেকি, না ষ্টুডেণ্টজনে মানে আৰু ক'ৰবাত মাৰ্ক দিয়া যায় নেকি, বা ক'ৰবাত লেফ্ট আছে নেকি। তো সেইবোৰ একদম ভাল কৰি চালি জাৰি চাব। তাৰপিছতহে তোমালোকে সেই স্ক্ৰুটিনাইজাৰজনে হেড এক্সামিনাৰলৈ পঠাই দিব। তো হেড এক্সামিনাৰলৈ পঠাই দিয়াৰ পিছত সেই হেড এক্সামিনাৰজনে লাষ্টতহে তোমালোকৰ সেবাৰ যিটো ডেট আছে সেই ডেট মতেহে তোমালোকৰ ৰিজাল্টখন পাব্লিছ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকল যিবোৰ ষ্টুডেণ্টে কম মাৰ্ক পাইছে বা 80ৰ তলত মাৰ্ক পাইছে সেই ষ্টুডেণ্টবোৰৰ এনচাৰ স্ক্ৰিপ্টবোৰ কি কৰা হ'ব? তো সেই ছাত্ৰ ছাত্ৰীসকলৰ এক্সামৰ পেপাৰবোৰ কি কৰিব, এক্সামিনাৰজনে চেক কৰি দিব। চেক কৰি দিয়াৰ পিছত আৰু স্ক্ৰুটিনাইজাৰে ভাল কৰি চাব। যদি কোনোবা ষ্টুডেণ্টে ফেইল কৰে তো সেই ফেইল কৰা ষ্টুডেণ্টবিলাকক কি কৰা হয় জানানে? 5টা ছাবজেক্টত যদি ভাল মাৰ্ক পাইছে আৰু এটা ছাবজেক্টৰ কাৰণে ফেইল কৰি আছে তো সেইজন ছাত্ৰক গ্ৰেছ মাৰ্ক দিয়া হয়। তো গ্ৰেছ মাৰ্ক দিয়াৰ এটাই কাৰণ যে সেই গ্ৰেছ মাৰ্ক ক'ৰ পৰা দিয়ে? গ্ৰেছ মাৰ্ক দিয়ে স্ক্ৰুটিনাইজাৰ ডিপাৰ্টমেণ্টৰ পৰা। বিকজ তেওঁলোকে মানে চাই যে এটা ষ্টুডেণ্টে 5টা ছাবজেক্টত ভাল মাৰ্ক পাইছে যদি সেই ষ্টুডেণ্টে হয়তো কিবা কাৰণত এইটো ছাবজেক্টত বেয়া হৈ গ'ল, তো ভাল কৰি লিখিব পৰা নাই বা কিবা এটা প্ৰব্লেমৰ কাৰণে এনেকুৱা বেয়া হৈছে। তো সেই ষ্টুডেণ্টক স্পেচিফিক ছাত্ৰজনক মানে সেই সেৱাৰ পৰা গ্ৰেছ মাৰ্ক দি দিয়ে। কি কৰে, যিবিলাক ষ্টুডেণ্টে মানে ভাল মাৰ্ক পোৱা নাই, কিবা এটা 2-1 মাৰ্কৰ কাৰণে মানে পাছ কৰিব পৰা নাই, তো সেই ষ্টুডেণ্টসকলক কি কৰে, পাৰ্চিয়েল বা ষ্টেপ মাৰ্কিং দি দিয়ে। তো সেই ষ্টুডেণ্টবিলাকক কুৱেশ্যন পেপাৰ চাওঁতে চেক কৰে যে কিবা এটা যদি লিখিছে, মানে কিবা এটা যদি কুৱেশ্যনত দিয়া আছিল তো সেইটো ফ'ল' কৰিছে। তো সেই কি কৰে, সেই স্পেচিফিক ছাত্ৰজনক তো মাৰ্ক বঢ়াই দি কেনে ষ্টেপ মাৰ্কিং বা পাৰ্চিয়েল মাৰ্কিঙৰ সহায়ত সেই ষ্টুডেণ্টজনক পাছ কৰাই দিবলৈ চেষ্টা কৰে। তাৰ মাজতে এটা কুৱেশ্যন হয়, সঁচাকৈয়ে সেৱা বৰ্ডৰ পৰা মাৰ্ক ইনক্ৰিজ কৰি দিয়ে নে যদি কোনোবা এজন ছাত্ৰৰ এক্সাম বেয়া হয়? তো এই কথা ক'বলৈ গ'লে সঁচাকৈয়ে মাৰ্ক ইনক্ৰিজ কৰে। যেতিয়া এটা ষ্টুডেণ্টৰ পাছ হ'বলৈ প্ৰব্লেম হৈ আছে তো সেই ষ্টুডেণ্টজনক পাছ কৰাই দিবলৈ সেৱা বৰ্ডৰ পৰা বহুত চেষ্টা কৰি বহুত মাৰ্ক দি দিয়ে, মানে 3, 4, 2 এনেকৈ মাৰ্ক দি দিয়ে। তো অকল এনেকৈ তোমালোকৰ আনচাৰ স্ক্ৰিপ্টবোৰ চেক কৰা হয়। তো তোমালোকে কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিছোঁ।